Hello viewers, welcome to my YouTube channel Kankana 04 Vlogs. আৰু বহুত দিনৰ মূৰত মই আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আৰু আজিৰ ভিডিঅ'টোত বিশেষ একো নাই। আজিৰ ভিডিঅ'টো হৈছে এনেকুৱা ধৰণৰ যে মই অকমান ফুৰিবলৈ ওলাই যাওঁ আৰু অকমান আউটিং আৰু সানডে আউটিং। তো এনে তাত কি কৰিম, অকমান পাৰ্কৰ ফালে যাওঁ। তো ভণ্টিয়ে ভিডিঅ' বনাব, ষ্টেণ্ড সব লৈ লোৱা হৈছে। তো অকমান পাৰ্কত যাম, ফূৰ্তি কৰিম। আৰু মোৰ চখ হৈছে মই খুব জুলনা জুলি ভাল পাওঁ, তো জুলনাও জুলিম। আৰু সেইফালে ইউটিউব ব্লগত লাগি গ'ল। আৰু কি কৰিম কি নকৰিম চব দেখুৱাম। তো আপোনালোক থাকক মোৰ লগতে, শেষলৈকে ভিডিঅ'টো চাব, অকণমান ফূৰ্তি কৰিব। আৰু মইতো শিৱসাগৰৰ ছোৱালী হয়, কিন্তু মই বৰ্তমান হোজাইত আছোঁ। তো তাত দেখুৱাম পাৰ্ক কেনেকুৱা, কি ধৰণৰ কথা। আৰু ইয়াতে মেইনলি ইয়াতে অকল বেংগলী কথা কয়। মই বাৰু বেংগলী ছোৱালীয়ে হয়, যদিও প্ৰপাৰ ক'ব নাজানো, তথাপিতো ইয়াতে বেংগলী কথাই ক'বলগীয়া হয়। অসমীয়া বেছি দেৰি নকৰোঁ, বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়াতো ওলাই গৈ আছে, এতিয়া বেটেৰীত উঠিম, ৰিক্সাত উঠিম, য'তে উঠিম আৰু তাৰপিছত দেখুৱাম কি কৰোঁ। চ' মোৰ লগত ভিডিঅ'টো চাই থাকিব। তো কথা হ'ল, মই এখন আমাৰ দোকান হয় ইয়াতে, আমাৰ নিজৰ দোকান এখন। মোৰ কথা হ'ল যে মই ইয়েৰিং পিন্ধা নাছিলোঁ, তো বিচাৰি আছোঁ মই ইয়েৰিং এযোৰ পিন্ধিম। আৰু কি পিন্ধিম একদম পাতলা কিবা এটা পিন্ধিম বুলি আহিছোঁ। যিসকল হোজাই লংকাৰ মানুহ আছে, যিসকলে মোক তাৰ পৰা চাই আছে ভিডিঅ'টোত, তেওঁলোকে আহিব নিশ্চয়কৈ। হাইৱেতে পৰে দোকানখন, মানে লংকাটো হোজাই আহিবলৈ হ'লে এইটো ৰোডেৰে আহিবলগীয়া হয় আচলতে। তো কথা হ'ল যে আপোনালোকে আহিব, ল'ব। আৰু এইকেইটা কেনেকুৱা লাগিছে বা অকণমান দেখুৱাবলৈ ট্ৰাই এটা কৰিছোঁ, ঠিক আছে। পালোঁ বাৰু, ইয়াৰ কিবা এটা পিন্ধি যাওঁ ন। আৰু গাইজ, মই মাজে মোৰ বেংগলী কথা অলপ হয়, যিহেতু মই বেংগলীয়ে হয়, কিন্তু মই প্ৰপাৰলি মই বেংগলী ক'ব নোৱাৰোঁ। যদিও বা মই বেংগলী ছোৱালী হয়, কথাটো হ'ল যে মই মাজে বেংগলী ভাষা মাৰিবও লাগিব। আপোনালোকে অকণমান মানে বেয়া চেয়া নাপাব আৰু, কি নকওঁ। বহুতে আকৌ বহুত কিবা কৈ দিয়ে ন আমাৰ বেংগলী মানুহবিলাকৰ বিষয়ে, সেইটো ভাল নালাগে। যিহেতু কি আৰু ক'ম, এতিয়া হ'ল যে মই দোকানখন চলাম আৰু। ত' বাই বাই, আকৌ লগ পাই আছোঁ। মানে বাই বাই নহয় আৰু, বৰ্তমান মই ওলাই যাব লৈছোঁ ন, ওলাই যাওঁ, তাৰপিছত ষ্টাৰ্ট হ'ব আমাৰ। এখনো গাড়ী বিচাৰি পোৱা নাই, নাহেই চাগে আজি গাড়ী, আন্ধাৰে হ'বগৈ, যাবই নাপাম চাগে। ৱাও, আহিলে দেই গাড়ীখন। ঐ ৰ গুচি নাযাবি, আমি যাম। ৰ ব'লা উঠা যাওক। ইয়াৰ মানুহবিলাকে চব ঘৰে খেতি কৰে, বহুত শাক পাচলি কিনি নাখায়, ইমান ধুনীয়া খেতি। এয়া হৈছে জিলা অসামৰিক চিকিৎসালয়, হোজাই জিলা অসামৰিক চিকিৎসালয়। ইয়াৰ আগতো মানুহবিলাকে কি ধুনীয়াকৈ খেতি কৰি থৈছে। মোৰ মতে হস্পিটেলৰ কৰ্মচাৰীও হ'ব পাৰে, বা মোৰতো তেনেকুৱা লাগিছে, কাৰণ হস্পিটেলৰ আগতে কৰি থৈছে। যি কি নহওক, দেখি ভাল লাগিছে। আৰু মানুহবিলাক বিৰাট কৰ্মনিৰ্ভৰশীল। চ' আহি পাই গ'লোহি। আজি ফাৰ্ষ্ট টাইম আহিছোঁ, সোমাইছোঁ দেই পাৰ্কখনত। ভাল লাগিছে জেগাডোখৰ, খুব শান্তি। কিবা আহাৰ পিছতে বতাহ এই আমাৰ চিম্পাঞ্জী ককা মামা দাদা কিবা এটা হয় আৰু। ওচৰলৈ গৈ চেল্ফি দুটামান ল'ম দেই, যি কি নহওক। আৰু দেখুৱাম, ভিতৰতো বহুত দীঘলীয়া হয়, ভিতৰতো দেখুৱাম আপোনালোকে। বৰ্তমান মই এণ্ট্ৰি মাৰিছোঁহে, চাই লওক। আমাৰ পূৰ্বপুৰুষৰ ককা আহিয়ে লগ পাই গ'লোঁ, মানে আমাৰ ককাৰ যুগৰ ককা আহি লগ পাই গ'লোঁ। বিৰাট ভাল লাগিছে ককাক লগ পাই। অকল মোৰ নহয়, চবৰে ককা বাৰু ভাল লাগিছে। তেওঁ বহি আছে খুব শান্তশিষ্টভাৱে। আৰু যাম ভিতৰলৈ, ককাৰ লগত অকণমান লগ চগ কৰি ল'লোঁ। তো এতিয়া ভিতৰলৈ যাম। আহি সোমাই এটা কথা গম পালোঁ, মোৰ মামীয়ে কৈছিলে জেগাডোখৰ নাম যিহেতু যোৰাপুখুৰী, ইয়াত আপোনাৰ এটা ৰহস্য, মানে এটা গল্প আছে কিয় এইটোৰ নাম যোৰাপুখুৰী। একচুৱেলি যোৰাপুখুৰী এইটোৰ কাৰণে, মোৰ আপোনালোকে বেক চাইডে দেখি আছে, এয়া এটা পুখুৰী, ঠিক আছে। এইটো এটা পুখুৰী, তো আপোনালোকক দেখুৱাম। এইটো এটা পুখুৰী, তাৰ অপজিট চাইডে ছেইম, মানে ডাঙৰ ছেইম হেৰিত, মানে আপোনাৰ কি বুলি ক'ম, একেটাই দীঘলীয়া, একে বহল, মানে আৰু একদম মুখামুখি হা। এইটো পুখুৰী যিমান দীঘল, যিমানটোত শেষ হৈছে, সেইটো সিমানৰ পৰা ষ্টাৰ্ট হৈ তাত শেষ হৈছে। চ' এইটো হৈছে আপোনাৰ এইটো এটা পুখুৰী। মই আপোনাৰ মোৰ বেক চাইডে ইটো চাইডে ঘূৰিলে আৰু এটা পুখুৰী দেখুৱাম। এইটো ৰোডটো হয়, তো মই বাকী ইটো পুখুৰীলৈ গৈ আছোঁ।
তাৰপিছত আপোনালোকক মই যি অকণমান আছে কৈ দিম। মই ৰাস্তাটো ক্ৰছ কৰি লওঁ। এইটো হৈছে ছেকেণ্ডটো পুখুৰী, ঠিক আছে। মই আপোনালোকক দেখুৱাইছোঁ, গেট মৰা আছে, মই এনেকৈ দেখুৱাম। ৰাইট চাইডে যিটো পুখুৰী আছে, এইটো এটা পুখুৰী আৰু সেইটো এটা পুখুৰী মই আপোনালোকক দেখুৱাই দিছিলোঁ। এইটো পুখুৰীটো মই সোমাব নোৱাৰোঁ, সেইটো কাৰণে মই আপোনালোকক এনেকৈ দেখুৱাই দিছোঁ। চ' এইটো এটা পুখুৰী, সেইটো এটা পুখুৰী, চ' দুইটা ছিষ্টাৰ হয়, সেইটো কাৰণে এই পুখুৰীটোৰ নাম হৈছে জোৰা পুখুৰী। চ' ইমানটোৱে আছিলে ইয়াৰ ষ্টৰিটো, বেছি নাছিলে মানে। আৰু এই পুখুৰীটো কোৱা হয় আৰু জীৱন্ত পুখুৰী বুলি কোৱা হয়, যিহেতু দুয়োখন আপোনাৰ পুখুৰী ছিষ্টাৰ হয়, সেইটো কাৰণে। জোৰ আমাৰ যেনেকৈ একেলগে জন্ম হ'লে যমজ বুলি কোৱা হয়, তেনেকুৱা তো মাজতে ৰ'দটো আছে আৰু সেইটো কাৰণে জেগাডোখৰৰ নাম জোৰা পুখুৰী। এইটোৱে কাহিনী। চিম্পাঞ্জী ককাক লগ পাই আহিছিলোঁ, বাঘ মামাক লগ পাইছোঁ। কৰি আছে, এখন ভৰাই দিলে যেন খাই দিব। যি হওক, তেওঁৰ লগত আমি ফটো তুলি যাব লাগিব। এয়াই প্ৰথম বাঘ ধৰিছোঁ দেই, আপোনালোকে আহিব যদি ধৰিবলৈ মন যায়। ইয়াতে জিৰাফ এটা আছে, কি বুলি ক'ম আৰু, জিৰাফটোক খুৰা বুলিয়ে কৈছোঁ। ইয়াত বহুতখিনি জীৱ জন্তু বনাই থোৱা আছে আৰু একচুৱেলি জেগাডোখৰ বহুত ধুনীয়া। আৰু ইয়াত ঝুলনা চুলনা এখন থাকিব লাগিছিলে, বাট হ'লেও বিৰাট ধুনীয়া জেগাডোখৰ। তো লাষ্ট মই আপোনালোকক দেখুৱাম, ইয়াত বহুত ধুনীয়া ময়ূৰ পাখি এজনীও আছে। যি হওক, মই ইয়াতে আহি বৰ ধুনীয়া বস্তু এটাই লগ পাই গ'লোঁ, একদম মানে আমাৰ পূৰ্বপুৰুষৰ ফেমিলি মেম্বাৰ মানে। আৰু মই দেখুৱাইছোঁ, এয়া ডাইনছৰ, আমাৰ পূৰ্বপুৰুষৰ মানে আমাৰ কি বুলি কয়, ফেমিলি মেম্বাৰ। একচুৱেলি এতিয়া জেঠীৰ ককা হয়, যিটো আমাৰ জেঠী আছে ন, টিক 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 কৰি থাকে যে, সেইটো ককাই হ'ব চাগে। দেখোঁতে ককা নিচিনা লাগিছে। ককাবিলাকৰকে এনেকুৱা দাঁত থাকে। যি হওক, লগ চগ পাই গ'লোঁ, চবকে খুব ভাল লাগিছে। অসমৰ জাতীয় প্ৰতীক গমেই পাইছে চাগে, এশিঙীয়া গড়। আৰু এশিঙীয়া গড়টো দেখিলে অৰিজিনেলো দেখোঁ বা মূৰ্তিয়ে দেখোঁ বা ষ্টেচুৱে দেখোঁ, যিয়ে নেদেখোঁ কিয় অকণমান মনটো গৰ্ভৰে ফুলি যায়, কিয়নো এশিঙীয়া গড় হৈছে আমাৰ অসমৰ জাতীয় প্ৰতীক ন। চ' এয়া চাওক আপোনালোকে, বৰ ধুনীয়াকৈ সজাই মেলি থৈছে, বিৰাট ধুনীয়াকৈ আপোনাৰ ইয়াত মূৰ্তি চূৰ্তিবিলাক বনাই থৈছে, মানে একদম নিখুঁতভাৱে বনাইছে, যেন অৰিজিনেল ৰৈ আছে। মই আপোনালোকক অকণমান আগত গৈ হাতী এটা দেখুৱাম, এনেকুৱা লাগিব যেন অৰিজিনেল হাতী এটা ৰৈ আছে। চ' আৰু কিবা কিবি দেখুৱাম, চাই থাকক মোৰ লগত ভিডিঅ'টো। তো বহুত ধুনীয়া বস্তু এটা দেখিলোঁ দেই। এয়া হৈছে সিংহ, মিছেছ সিংহ থাকে দেই, মিছেছ সিংহই হ'ব। যি কি নহওক, মানুহবিলাক আহি থাকে ন, তাই বৰ খং উঠে, তাইৰ হাজবেণ্ড লগত নাই যে, অকলশৰীয়াকৈ এৰি থৈ গুচি গ'ল। জাত চাতো পৰিলে, বুঢ়াও হ'ল, কাৰণ ৰাস্তা মানুহবিলাকলৈ চাই থাকে, ঠিক আছে। তো কথাটো এনেকুৱা ধৰণৰ হ'লে বৰ জখিনী এজনী, বৰ কাজিয়া লাগে মানুহ চানুহ গ'লে, সেইটো কাৰণে এজনী ওচৰলৈ আহিবলৈকে মন নাযায়। বাৰু যি নহওক, দেখুৱাই দিলোঁ জখিনীজনী, হ'লেও ব'লক যাওঁ। তো যেনেকৈ মই আপোনালোকক কৈছিলোঁ, ইয়াতে হাতী এটা আছে, গজৰাজ। একচুৱেলি এইটো দেখিবলৈ অৰিজিনেলৰ নিচিনা লাগে। চাওক, এনেকুৱা লাগিছে নাই বাৰু, একদম যেন মই কাজিৰঙাত সোমাই আহিছোঁ, ক'ৰবাত একদম অৰিজিনেল জীৱ জন্তুবিলাক দেখা পাই আছোঁ। এয়া হৈছে গজৰাজ, মৎস্য দেৱতা। চাওক, বিৰাট ডাঙৰ, একচুৱেলি বহুত অৰিজিনেল নিচিনা লাগে। ইমান ধুনীয়াকৈ বনাইছে মানুহবিলাকে, মানে যিয়ে বনাইছে বিৰাট নিখুঁতভাৱে বনাইছে। আপোনালোকক মই ভালকৈ দেখুৱাই দিছোঁ। এয়া মই আপোনালোকক এবাৰ দূৰৰ পৰা কেপচাৰ কৰি দেখুৱাই দিম, চাই লওক। চ' মোৰ কাৰণে ৰৈ আছে উট পক্ষী, বিৰাট ওখ মানে মইতো এনেও চাপৰ দেই, তাতে এজনী আৰু ওখ। চাওক, একচুৱেলি ইয়াত চাবলৈ তেনেকুৱা একো নাই, কিন্তু চৰাই চিৰিকটি জীৱ জন্তু এইবিলাকে আপোনাৰ গোটেইখিনি লৈ পাৰ্কখন হৈছে। ইয়াত চাগে পিছত ধুনীয়া চুনীয়া কিবা কিবি বহুৱা একচুৱেলি লাভাৰ্ছ পইণ্ট হয়, ইয়াতে কাপলছবিলাক আহে, ঠিক আছে। তো নতুনকৈ খুলিছে পাৰ্কখন, ইয়াত আপোনাৰ বহুত কিবা কিবি দিবলৈ বাকী আছেই। চ' মই বৰ ধুনীয়া বস্তু এটা ওচৰলৈ যাম এতিয়া। মই আপোনালোকক এতিয়া দেখুৱাম এজনী ময়ূৰ পক্ষী। এইয়া আমাৰ কি বুলি ক'ম, জাতীয় পক্ষী ময়ূৰ, জাতীয় পক্ষী ময়ূৰ। অৰিজিনেল ময়ূৰটো দেখা নাই, তো আপোনালোকক সেনেকৈ বনাই থোৱা ময়ূৰে দেখুৱাইছোঁ। খুব ধুনীয়া, মোৰ গোটেইখিনিতকৈ এই ময়ূৰ পক্ষীটো খুব ধুনীয়া লাগিলে, কিয়নো জিলিকি আছে তাই দূৰৰ পৰা। এই ষাঁড় গৰুটোহে আছলি লাগিছে, ইয়াক যাৰ ঘৰত ট্ৰেক্টৰ নাই দি পঠিয়াব লাগিব পাই। ফটো কেইখনমান তুলিলোঁ আৰু এতিয়া যাওঁ, উভতি যাওঁ, বহুত আন্ধাৰ হৈ গ'ল। তো আন্ধাৰত একো কৰিব নোৱাৰি, ভাবিছিলোঁ কেইটামান ভিডিঅ' বনাম, সেইটোও নহ'ল। সিহঁতে কেইটামান ফটো তুলিলে, মই কেইটামান ফটো তুলিলোঁ, আৰু এতিয়া আমি যাওঁ ওলাই। আৰু প্ৰথমটো কথা মই এটা ক'ব বিচাৰোঁ, মোৰ ইয়াত মই ব্লগ বনাই থকা অৱস্থাত যদি কোনোবাই মোক দেখিছেও মই নাজানো, ক'ব বিচাৰিছোঁ ইয়াৰ মানুহবোৰ একচুৱেলি কিছুমান মানুহ চবকে কোৱা নাই, কিছুমান মানুহ বিৰাট অভদ্ৰ হয়, বিৰাট অভদ্ৰ আচৰণ কৰে, মানে ক'ব নোৱাৰি। তেওঁলোকৰ
চাৱনী হওক যি হওক বিৰাট অভদ্ৰ মানে আনবিলিভেবল, বিৰাট অভদ্ৰ আচৰণ কৰা ভবা নাছিলোঁ। ইয়াৰ কিছুমান মানুহ এনেকুৱাও থাকে। আৰু যদি ইয়াত থকা মানুহৰ কোনোবা এজনেও যদি মোৰ ভিডিঅ'টো দেখে, প্লিজ মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যাতে ইমান অভদ্ৰ আচৰণ নকৰে, ঠিক আছে। একচুৱেলি আমিতো শিৱসাগৰৰ ন, তো কিন্তু তেনেকুৱা মানুহ দেখি পোৱা নাছিলোঁ, আজি প্ৰথম দেখিছোঁ ইমান অভদ্ৰ মানুহ আচলতে। আন্ধাৰ হৈ গ'ল, এতিয়া যাওঁগৈ। অথনিয়ে যাম বুলি কৈছিলোঁ, হ'লেও ভণ্টিয়ে ক'লে দুটামান ভিডিঅ' বনাওঁ বুলি ভিডিঅ' বনালোঁ। আৰু ইয়াত মই যেনেকৈ কৈছিলোঁ যে মানুহবোৰ খুব অভদ্ৰ, মানে ইয়াত থাকিব দিয়া নাই, মানে বিৰাট সিটো উৎপাত কৰি আছে, তেনেকুৱা হ'ল আৰু। তাৰপিছত উপায় নাপাই ওলাই গুচি আহিলোঁ। তো এয়াই আছিলে আমাৰ জোৰা পুখুৰীৰ ভিডিঅ', আৰু তেনেকৈ একো নাই, বিশেষ একো দেখুৱাব নোৱাৰিলোঁ আৰু বিশেষ একো বনোৱাও নাই ৰাতিটো। তো কথাটো হ'ল, ভিডিঅ'টো যদি আমাৰ চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। তো আকৌ আপোনালোকে এনেকৈ যদি উৎসাহ দি থাকে, এনেকৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থাকে, তো ভাল লাগিব আৰু আপোনালোকৰ উৎসাহ পায় আৰু ভিডিঅ' বনাবলৈ কাৰণে আমি আগ্ৰহী হ'ম। যিহেতু মই সম্পূৰ্ণ এটা বছৰৰ পিছত ঘূৰি আহিছোঁ আকৌ ইউটিউবলৈ। ৰিলচ এনে আপলোড কৰি থাকোঁ, বাট ব্লগ লৈ সম্পূৰ্ণ এটা বছৰৰ পিছত, মানে ইউটিউবত সম্পূৰ্ণভাৱে মই এটা বছৰৰ পিছত আহিছোঁ। চ' আপোনালোকে আশীৰ্বাদ কৰি থাকিব। মই প্ৰথম দুটা ভিডিঅ'ত আপোনালোকে বহুতখিনি আশীৰ্বাদ কৰিছিলে। হয়তো 1000 মানুহ নাছিলে মোৰ চোৱা, কিন্তু 100-150 যি মানুহে চাইছিলে, মই বিৰাট উৎসাহ পাইছিলোঁ আপোনালোকৰ ইমান ছাপোৰ্টত। তো আপোনালোকক চবকে থেংক ইউ ছ' মাছ, আৰু মোক আগলৈ এনেকৈ ছাপোৰ্ট কৰি যাব। আৰু মই আকৌ বেলেগ ভিডিঅ' লৈ আপোনালোকৰ আগত হাজিৰ হ'ম। তো আজিলৈ বাই বাই এণ্ড গুড নাইট।